আসসালামু আলাইকুম। হাই ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা ৰেচিপি লৈ আহিলোঁ। বুট আৰু আলুৰ এটা গ্ৰেভি মই কেনেকৈ বনালোঁ আহকচোন চাওঁ। এয়া বুটখিনি মই তিয়াই ৰাখিছিলোঁ, কেঁচা বুট। এই আলুখিনিও মই ভালদৰে ধুই ল'লোঁ। এইফালে মই পকা বিলাহী এটা ভালদৰে কাটি লৈছোঁ। ইয়াত পিঁয়াজ, আদা নহৰু পেষ্ট, জলকীয়া গোটেইখিনি একেলগে ৰেডি কৰি লৈ গৰম তেলত এয়া পেনটোত মই তেলখিনি গৰম হ'ব দি গোটেইখিনি দি দিছোঁ। হালধি নিমখ নিদিওঁতে এইখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি ভাজি হোৱাত ইয়াত মই নিমখ দিছোঁ পৰিমাণ মতে, হালধি, অকণমান জিৰা গুড়ি, জালুকৰ গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান সোৱাদৰ বাবে মিট মছলা আৰু ৰেড চিলি এইখিনি দি মই ভালদৰে এইখিনি পানী নিদিয়াকৈ ভাজি ল'ম। এইখিনি ভাজি থকাত ইয়াত মই পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ উতল আহিছে। ইয়াত আকৌ বুটখিনি দি দিলোঁ। বুটখিনি বইল কৰিব নালাগে, ইয়াতে ধুনীয়াকৈ বইল নকৰাকৈ এনেকৈ মজাই বনালেই হ'ব। এইখিনি মজি যোৱালৈ মই এনেদৰে ধুনীয়াকৈ আকৌ ঢাকন মাৰি দিলোঁ। মই এইখিনি সিজিব দিছোঁ মিডিয়াম জুইত। জুইটো বেছি জোৰত দিব নালাগে, মিডিয়াম জুইত এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। পানী দিয়া নাই, পানী নিদিয়াকৈ এইখিনি ভাজি থকাত ইয়াত মই ধৰিব পাৰিছে ধুনীয়া কালাৰ আহিছে। ইয়াত মই পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছত আকৌ ঢাকনি মাৰি দি দিলোঁ। এইফালে মই আদা পাতলকৈ এনেদৰে কাটি লৈছোঁ। হৈছে একেবাৰে হোৱাৰ শেষত এইখিনি আদা দি দিলোঁ আৰু ধনিয়া পাত দিছোঁ সোৱাদৰ বাবে। আদা আৰু ধনিয়া পাত ওপৰত এইটো মিক্স নকৰিব, যিমান পাৰে পাতলকৈ আদাখিনি কাটি দিব। হৈ গ'ল। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগত, পোলাৰ লগত বহুত সোৱাদ লগা হয় বুটৰ এইটো ৰেচিপি। আপোনালোকে এনেদৰে চিম্পল হয়, ঘৰতেই থকা বস্তুৰে বনোৱা হয়, যিহেতু বুট সকলোৰে ঘৰত থাকেই, বহুত সোৱাদ লগা হয়। এনেদৰে আপোনালোকে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ এই সোৱাদ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব, তেতিয়া নতুন ৰেচিপিবোৰ পাই থাকিব।